নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটিলৈ। আজি এই ভিডিঅ'টিৰ যোগেদি আপোনালোকৰ মাজলৈ এটি পোষ্ট লৈ আহিছোঁ। পোষ্টটিৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো পোষ্টৰ কাৰণে আপোনালোকে মাত্ৰ HS বা HSLC অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। অনলাইন আবেদন হ'ব আৰু কিমান বছৰ বয়স হ'ব লাগিব, লগতে কি আপোনালোকৰ ডকুমেণ্ট লাগিব, সেই সবিশেষ আৰু লাষ্ট ডেট কিমান আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছে সেই সবিশেষ আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি জনাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে পাই যায়। বলক এতিয়া ভিডিঅ'টি আমি আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল। পোষ্টটি ওলাইছে আছাম পুলিচ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2020। পোষ্টটিৰ নাম হ'ল জেইল ৱাৰ্ডাৰ। এই জেইল ৱাৰ্ডাৰ পোষ্টটিত আছে 163টা পোষ্ট, অৰ্থাৎ 173টা পোষ্ট আছে। গতিকে এই পোষ্টটিৰ বাবে পুৰুষ আৰু মহিলা সকলোৱে আবেদন কৰিব পাৰিব। ইয়াত দিয়া আছে পুৰুষৰ বাবে আছে 153টা পোষ্ট আৰু ফিমেলৰ অৰ্থাৎ মহিলাৰ বাবে আছে 20টা পোষ্ট। গতিকে ল'ৰা আৰু ছোৱালীয়ে প্ৰত্যেকে আপোনালোকে যোগ্যতা যদি থাকে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HSLC পাছ বা HS পাছ, যিকোনো এটা ৰিকগনাইজ বৰ্ডৰ ফালৰ পৰা। আৰু ইয়াত দৰমহা খুব ধুনীয়া দৰমহা দিয়া আছে, 14,000ৰ পৰা 49,000লৈকে দিয়া আছে দৰমহাটো। আৰু আপোনালোকক গ্ৰেড পে' দিয়া হ'ব 5,000কৈ মাহিলী। আৰু ইয়াত এজ বিচাৰিছে, অৰ্থাৎ বয়স বিচাৰিছে আপোনালোকৰ 18 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু 1 জানুৱাৰী 2020লৈকে। আৰু বিচাৰিছে আপোনালোকক ইয়াত দিছে এই পোষ্টটিৰ যোগেদি আপোনালোকক এজ ৰিলেক্সেশ্যন দিছে। আৰু ST SC এইবিলাকৰ কাৰণে দিছে 5 বছৰ, আৰু যিবিলাক OBC বা MOBC কেণ্ডিডেট সিহঁতৰ কাৰণে দিছে 3 বছৰ। গতিকে আপোনালোকে শীঘ্ৰে অনলাইন কৰক। এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত দিব নালাগে, আপোনালোকে ফ্ৰী আছে, এপ্লিকেশ্যন কৰিব পাৰে। এপ্লিকেশ্যনটো অনলাইনত হ'ব। আৰু ইয়াত ডেট ষ্টাৰ্ট হৈছে, অনলাইন এপ্লিকেশ্যনৰ ডেট ষ্টাৰ্ট হৈছে 5 মাৰ্চৰ পৰা, 5 তাৰিখ 3 মাহ 2020ৰ পৰা ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট হৈছে 25 তাৰিখ 3 মাহ 2020। গতিকে আপোনালোকৰ হাতত আছে যথেষ্টখিনি সময়, গতিকে আবেদন কৰি লওক। আৰু আপোনালোকে আবেদন কৰিবলৈ প্ৰথমে আপোনালোকৰ HSLC বা HS যিকোনো এটা বৰ্ডৰ পৰা আপুনি HSLC বা HS পাছ কৰিছিলে তাৰ চাৰ্টিফিকেটখন লাগিব, লগতে হয়তো মাৰ্কশ্বিট লাগিব পাৰে, পাছপৰ্ট চাইজ ফটোগ্ৰাফ এটা লাগিব, আৰু ছিগনেচাৰ লাগিব, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, আৰু এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব। গতিকে আৰু হয়তো লাগিব পাৰে, গতিকে আপোনালোকে অনলাইন কৰিলে আপোনালোকে গম পাব। গতিকে অনলাইন কৰক। আৰু সবিশেষ জানিবলৈ মোক এই ভিডিঅ'টোত কমেণ্ট কৰিব, আৰু মোৰ কিবা যদি থাকি গৈছে কমেণ্ট কৰিব, সুধিব পাৰে, মই কৈ যাম। আৰু লিংক ডেছক্ৰিপশ্যনত আছে, আপোনালোকে মূল এডভাৰটাইজমেণ্টটো আপোনালোকে চাই ল'ব পাৰে। তো গতিকে ভিডিঅ'টি আছিল ইমানেই। আৰু কেনেকৈ অনলাইন কৰিব লাগে হয়তো আপোনালোকে যদি নাজানে বা গম নাপায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই দিম। গতিকে ভিডিঅ'টি আছিল ইমানেই। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজিলৈ সামৰোঁ। বাই বাই।